বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। আৰম্ভ কৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে। কেন্দ্ৰীয় চৰকাৰে 3টা বেংকৰ ব্যক্তিগতকৰণ কৰিব ওলাইছে। এই বেংককেইটা হৈছে পাঞ্জাৱ এণ্ড সিন্ধ বেংক, ইকো বেংক এণ্ড বেংক অফ মহাৰাষ্ট্ৰ। চৰকাৰৰ মতে যিমান কম চৰকাৰী বেংক থাকিব সিমান বেছি ভালদৰে কাম কাজসমূহ হ'ব আৰু বেংকসমূহৰ আৰ্থিক অৱস্থাও কিছু সুধৰিব। এই সন্দৰ্ভত নীতি আয়োগে সকলো গ্ৰামীণ বেংককো মাৰ্জ কৰাৰ পৰামৰ্শ দিছে। আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টো খবৰলৈ। জানিব পৰা গৈছে যে ৰোড ছেফটিৰ বাবে চৰকাৰে হেলমেটৰ বাবে BIS অৰ্থাৎ ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক কৰিব। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে বাইক চালক আৰু বাইকৰ পিছত বহাজনৰ সুৰক্ষা নিশ্চিত কৰা। দেখা যায় যে চালান কটাৰ পৰা বাচিবৰ বাবে চালকে যিকোনো ধৰণৰ হেলমেট ব্যৱহাৰ কৰে, যি পৰ্যাপ্ত পৰিমাণে সুৰক্ষা দিব নোৱাৰে। জানিব পৰা গৈছে যে BIS চাৰ্টিফিকেটযুক্ত হেলমেটৰ ওজন 1.5 কিলোৰ পৰা কমাই 200 গ্ৰাম কৰি দিয়া হৈছে, যি চালকৰ বাবে কিছু আৰামদায়কো হ'ব। নতুন নিয়ম অনুসৰি BIS হেলমেট উৎপাদন, মজুত আৰু বিক্ৰী কৰাটো অপৰাধ হিচাপে মানি লোৱা হ'ব। আগবাঢ়িছোঁ তৃতীয়টো খবৰলৈ। 2020 চনৰ মাৰ্চ মাহত হায়দৰাবাদৰ 4জন সদস্যৰ এটা সৰু ষ্টাৰ্টআপ কোম্পানী কেলেষ্টেল মবিলিটিয়ে ইলেক্ট্ৰনিক ট্ৰেক্টৰৰ এটা প্ৰটোটাইপ মুকলি কৰিছিল। জনাব খুজিছোঁ যে এই ট্ৰেক্টৰখন কৃষি কাৰ্যৰ লগতে বস্তু বাহিনী কঢ়িওৱাৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব। এই ট্ৰেক্টৰ ইকো-ফ্ৰেণ্ডলি হোৱাৰ লগতে চালকৰ বাবেও বাজেট ফ্ৰেণ্ডলি। অন্য ডিজেল ট্ৰেক্টৰৰ মূল্য 6 লাখ হোৱাৰ বিপৰীতে এই ট্ৰেক্টৰৰ মূল্য 5 লাখ টকা। প্ৰকৃত এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নটিফিকেশ্যন 2020ৰ সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া অন্ত পৰাৰ সময়তে আন এক তথ্য পোহৰলৈ আহিছে। জাননীখনৰ সন্দৰ্ভত চৰকাৰে অৱমাননা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। উচ্চ ন্যায়ালয়ে জাননীখনৰ খচৰা 22টা আধুনিক ভাষাত অনুবাদ কৰিবলৈ নিৰ্দেশ দিছিল যদিও বৰ্তমানলৈকে নেপালী, মাৰাঠী আৰু উৰিয়া এই 3টা ভাষাতহে অনুবাদ কৰা হৈছে। জনগণৰ মতামতৰ সময় আৰু মাত্ৰ 10 দিন থকাৰ পিছতো অসমীয়াকে ধৰি আন 19টা ভাষাত এতিয়াও খচৰাখন অনুবাদ হোৱা নাই। আপোনালোকক জনাই থওঁ যে কাৰ পিছত এই EIAৰ বিৰুদ্ধে অসমৰ সামাজিক মাধ্যমত পুনৰ তীব্ৰ প্ৰতিবাদ হৈ আহিছে। এই সন্দৰ্ভত আপোনালোকেও নিজৰ মতামত ব্যক্ত কৰিব পাৰে। পৰৱৰ্তী খবৰ। হোৱাটছআপে যোৱা মাহত এক এনিমেটেড ষ্টিকাৰ দিব পৰা ফিচাৰ্ছ এড কৰিছিল। ৱেবছাইট ইনফো অনুসৰি জানিব পৰা গৈছে যে বেছি চাইজ থকা বাবে ষ্টিকাৰসমূহে যিহেতু ছাৰ্ভাৰ জাম কৰাৰ লগতে ডাটা কানেকশ্যনৰ ওপৰতো প্ৰেছাৰ দিয়ে, সেইবাবে নতুন নিয়ম অনুসৰি এই ষ্টিকাৰসমূহৰ চাইজ 1 MBতকৈ বেছি বনোৱা নহ'ব। লগতে জানিব পৰা গৈছে যে হোৱাটছআপে থাৰ্ড পাৰ্টি এনিমেটেড ষ্টিকাৰসমূহকো বৰ্তমান এলাউ নকৰে, যাৰ বাবে এই ষ্টিকাৰসমূহত আপোনালোকে একো কাষ্টমাইজেশ্যন কৰিব নোৱাৰিব। এতিয়া আহিছোঁ চাকৰি সংক্ৰান্তীয় খবৰলৈ। ONGC অৰ্থাৎ অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেডত 4112টা বিভিন্ন পদ মুকলি হৈছে আৰু ইয়াৰে ভিতৰত অসমত সৰ্বমুঠ 716টা পদ আছে। ইয়াৰে যোৰহাটত 156টা, শিলচৰত 49টা, নাজিৰা আৰু শিৱসাগৰত 511টা। এই পদসমূহত আবেদন কৰিব হ'লে আপোনাৰ বয়স 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে শিক্ষাগত অৰ্হতা বিভিন্ন পদৰ বাবে বেলেগ বেলেগ ৰখা হৈছে। এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 29 জুলাইৰ পৰা আৰু শেষ হ'ব 17 আগষ্টত। ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। শেষৰটো খবৰ। অসম সচিবালয়ত 170টা পদৰ মুকলি হৈছে আৰু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু এই আবেদনৰ অন্তিম তাৰিখ 31 আগষ্ট। বয়সৰ ক্ষেত্ৰত 18ৰ পৰা 38 বছৰৰ ভিতৰত বিচৰা হৈছে, কিন্তু আনৰিজাৰ্ভৰ বাহিৰে অন্যসকলৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এই পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা ডিগ্ৰী পাছৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেটো বিচাৰিছে। যদি দৰমহালৈ চাবলৈ যাওঁ তেন্তে 14,000ৰ পৰা 49,000ৰ লগতে 8,700 গ্ৰেড পে' পাব বুলি কৰ্তৃপক্ষই সদৰি কৰিছে। এই পদসমূহৰ আবেদনৰ লিংকো আপোনালোকৰ সুবিধাৰ বাবে ডেছক্ৰিপশ্যনত সংযোগ কৰা হৈছে। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় অসম।